কৃষ্ণ কেনেকুৱা লাগিছে আহি একদম ধুনীয়া ধুনীয়া লাগছে ন ধুনীয়া জায়গা কুশল ক'ত ভাল কেনেকুৱা লাগছে বঢ়িয়া বঢ়িয়া লাগছে কি চালা বহুত কমি চালো আমাৰ আদিম যুগৰ বস্তু কিছুমান চালো আৰু মানে চাই আমি যিহেতু কিতাপত দেখিছিলোঁ তথাপিও ভাল লাগিল চাই নিশ্চয়কৈ দেখিলোঁ চ' জয় আই অসম জয় অসম ন ধন্যবাদ নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে ৰবীন এছামিজ ব্লগলৈ স্বাগতম জনাইছোঁ। এতিয়া আমি আহি পাইছোঁ কাৰেংঘৰ এতিয়া কাৰেংঘৰত আমি সোমোৱাৰ আগতে টিকেট এটা লৈ ল'ম। টিকেটটো লৈ তাৰপিছত আমি ভিতৰত সোমাম। আজি গৈ আমি গৈতো ৰংঘৰ টিকেটটো ল'লোঁ লৈ এইফালে সোমাব লাগিব ন এইফালে সোমাব লাগিব এইফালে সোমাই আৰু এইফালে যাব লাগিব দক্ষিণে যাই এনেকৈ গুচি যাম বলেন কাৰেংঘৰ পাইছেনে টিকেট এইফালে আনছি দুটা ঠিক আছে টিকেটটো লৈ সোমালোঁ আহক আমি এতিয়া বৰ্তমান কাৰেংঘৰ চাবলৈ যাম এইটো কাৰেংঘৰ আচ্ছা কাৰেংঘৰৰ বিষয়ে অলপমান আমাৰ দাদা এটা আছে ৰাজকুমাৰ দা তেখেতৰ পৰা অলপ জানিব বিচাৰিম। ইয়াৰ বিষয়ে জানা না দুষাৰমান কথা জানা নাই কাৰেংঘৰটো কেনেকুৱা কি তাৰমানে এইটো কাৰেংঘৰ হয় ন বাৰু আচ্ছা কাৰেংঘৰৰ বিষয়ে অলপমান জানিব লাগিব। দাদা দাদা আহক মানে কাৰেংঘৰ কি হ'ল ফাটালে কি হ'ল হৈ যাব এতিয়া কাৰেংঘৰত সোমাই আছোঁ দাদা আহক সোমাই যাম এতিয়া বাৰু আমি ভিতৰলৈ সোমাই গৈ আছোঁ কেইজনে আছে আমি তাৰপিছত ভিতৰত কি আছে কি নাই এইটো এনেকুৱাটো চিৰি বহুত ওপৰত উঠিব লাগিব বহুত চিৰি বা চিৰি দি গৈ আছোঁ এন্ধাৰৰ মাজে মাজে আমি গৈ আছোঁ সকলোখিনি তাৰপিছত দেখা যাক এইটো হ'ল কাৰেংঘৰ ভিডিঅ' কৰকচোন ভিডিঅ'ত চাই লওঁ বাৰু বৰ ধুনীয়াকৈ বনাই থৈ দিছে আচলতে বৰ্তমান আমি ৰংঘৰত প্ৰৱেশ কৰিছোঁ ৰংঘৰ নে কাৰেংঘৰ কাৰেংঘৰ না ৰংঘৰ এইটো আচলতে পাকা হয় নে কি হয় ৱালটো এইটো পাক্কা হয় পকাই হয় ন হয় আচলতে দাদা হেৰি কাৰেংঘৰৰ বিষয়ে কওকচোন অলপ কি এনেকুৱা কি হ'ল কাৰণে কাৰেংঘৰটো বনাইছিলে কোনে বনাইছিলে এইটো 1600 খ্ৰীষ্টাব্দৰ মানে বুৰঞ্জীমূলক কাহিনী হয় আমি কিতাপত পাইছিলোঁ কিন্তু আজি সাক্ষাৎ নিজৰ চকুদি দেখা পাই পেলাই আমি আনন্দিত একেবাৰে মানে আনন্দিত হৈ আছোঁ আৰু ভালকৈ জানিব আপুনি কওকচোন কাৰেংঘৰটোৰ বিষয়ে অকণমান কি জানে যি জানে আপোনাৰ পৰা কিয় নাজানো কিন্তু বহুত বছৰ আগত মই এইখিনি সমষ্টিতে সোণাৰীত বহুত বছৰ আছিলোঁ বহুত বছৰ থাকি মই এইখিনি সমষ্টিতে গাড়ী চলাই থকা এজনী ইয়াৰে পৰা ভোজো বছৰ চুকৰ পৰা ছোৱালীজনী বিয়া পাতি লৈ গ'লোঁ মই গগৈ ছোৱালী বিশেষকৈ সেই সময়ত মই এইখিনি জেগা যিটো আজি আমি তাৰে পৰা চৰাইদেউ সিহঁত পিকনিকলৈ আহিছিলোঁ সেইখিনি মই আজিতকৈ বহুত বছৰ আগতেও পিকনিক খাই আহি গৈছিলোঁ আমাৰ যিহেতু চৰাইদেউ সোণাৰী ভোজো সমষ্টিৰ পৰা মই বিশেষকৈ কিছুমান লগৰে যদি লাইভো চাই আছে তেখেতলোকেও ক'ব পাৰিব বোলে হয় ৰাজকুমাৰে আজিতকৈ বহুত বছৰ আগতো ইয়াৰে পৰা পিকনিক গৈছিল আৰু মই এয়ে বিশ্বাস ৰাখি আমাৰ ষ্টুডেণ্টৰ পৰা মই বিশ্বাস ৰাখি মই কৈছিলোঁ যে চৰাইদেউ এটা ভাল ঠাই বিশেষকৈ ভাল জেগা আগৰ দিনত জয়মতী কুমাৰী গদাপানীৰ বিশেষ কিছুমান আছিল চোৰাং খুলি গদাপানীয়ে চোৰাং খুলি যিটো নগা পাহাৰলৈ যোৱা কথা ল'ৰা ছোৱালীয়ে
কিতাপতে পাইছিল সময়ত আজি সেই কিতাপ বুৰঞ্জীত আগত লিখি থোৱা আজিকালি সেইখিনি কিতাপ হেৰাই যোৱা হৈছে বিশেষকৈ ক'ব লাগিব গ'লে বহুত এইখিনি জেগাত কিছুমান ল'ৰা ছোৱালী আজিলৈকে বুজিও নাপায় কিন্তু যেতিয়া জেগাখিনি দেখি পাব গদাপানী জয়মতী কুঁৱৰীৰ জেগা মৈদামৰ কথা আগৰ দিনত ৰজাহঁতে কেনেকৈ ৰজাহঁতৰ পুতি থোৱা মৈদাম চুকাফা বুলি ক'লে চুকাফাৰ কথা অকল চুকাফা নহয় ইয়াত মেডাম মেফিও হয় বিশেষকৈ বহুতে নাজানে আহোম ৰজাসকলে মেডাম মেফি এখন পাতে বহুত বছৰৰ আগত মেডাম মেফি এখন পাতে গোটেই আহোমখিনি সেইখিনি মেডাম মেফিটো মই আগতে ইয়াতে দেখি যোৱা সেয়ে বিশেষ আৰু নকওঁ কাৰণ ময়ো বহুত বছৰ ইয়াত থাকি কিনে ওলাই যোৱা যিখিনি জানিছোঁ সেইখিনি ক'ব পাৰিছোঁ ধন্যবাদ ধন্যবাদ থাকিল দাদা আপোনালৈ ইমানখিনি কৈ দিয়াৰ বাবে থেংক ইউ ধন্যবাদ তাৰপিছত আৰু অকণমান আগলৈ যাম অকণমান আগত যাই বাৰু আপোনাৰ ঘৰটো সম্পূৰ্ণখিনি দেখুৱাবলৈ অকণমান অসুবিধা হৈছে যিমান পাৰে দেখুৱাবলৈ চেষ্টা কৰিছোঁ থেংক ইউ এইফালে ওপৰৰ পৰা আমি এইফালে এনেকৈ দেখুৱাই দিছোঁ এইবিলাক এনেকৈ মানুহ হৈ আছে এনেকৈ এইবিলাক চব চাব আহি এনেকৈ হয়তো অলপ জিৰাইছে বা এনেকুৱা পৰিৱেশটো বহুতখিনিয়ে মোটামুটি ভাল লাগে অৱশ্যে ইয়াত হয়তো ময়ো আগতে অহা নাছিলোঁ কিন্তু আজি প্ৰথম আহিছোঁ আহি আপোনালোকক যিমান পাৰোঁ দেখিবলৈ চেষ্টা কৰিছোঁ ঠিক আছে বাৰু ইয়াৰ পিছত আকৌ আমি বেলেগ ঠাইলৈ যাম তাৰ পৰা আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিম ইয়াৰে পৰা তলত আছে নহ'লে ঘূৰিয়ে থাকিব আমাৰ লগত আৰু আমাৰ এটা মোতকৈ চিনিয়ৰ ইউটিউবাৰ তেখেতক মই চিনাকি কৰিছোঁ প্ৰথমতে কনক মুছাহাৰী কনক মুছাহাৰী ব্লগ বুলি এটা আছে হিন্দী চেনেল হয় আচ্ছা কেনেকুৱা হৈছে কওক জাগাটো আহি পিনি বহুত ভাল লাগছে আপোনালোকে আহিবা চাবা কাৰিংগৰ চাব লগা জাগা এইটো আমাৰ অসমৰ নৰ্থ ইষ্টৰ আহি পিনি ভিজিট কৰিব তেতিয়াহ'লে বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল আপোনালোকক যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু নেক্সট ভিডিঅ'টো আমি দেখুৱাম ইয়াৰ পিছত গৈ এইটো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ আৰু আজি যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ